গাইজ গুড মৰ্ণিং সকলোকে। আজিৰ ভিডিঅ'টো আৰম্ভণি কৰি ওলাইছোঁ আৰু গাইজ এতিয়া 4:27 আৰু এটা মন্দিৰ গৈ আছোঁ আৰু আজি হৈছে 2 নম্বৰ দিন। কালি 1 নম্বৰ দিনাখনে আমি সোমনাথ মন্দিৰ সাগৰ ঘূৰি আহিলোঁ আৰু আজি মন্দিৰ গৈ আছোঁ। তে বলক আজিৰ ভিডিঅ'টো আৰম্ভণি কৰোঁ। মানে শুনামতে মন্দিৰটো মানে কি 9,999 চিৰি আছে। আপোনালোকক মন্দিৰটো দেখুৱাই দিবলৈ চেষ্টা কৰিম, কিন্তু যদি সফল হওঁ যাই ফালে আপোনালোকক মন্দিৰটো দেখুৱাই চাব। এই শংকৰ যোনটো মন্দিৰ আছে সেইটো হৈছে মন্দিৰ, আৰু সেই মন্দিৰটো যাব লগা হ'লে 9,999টা চিৰিৰ পিছত সেই মন্দিৰটো পোৱা যাব। টেবুলতে সেই মন্দিৰটোলৈ যাওঁ। ফাইনেলি গাইছ মন্দিৰটোত চিৰিৰ পৰা আৰম্ভ কৰিলোঁ। এই ফাৰ্ষ্ট চিৰি সেৱা এটা কৰিছোঁ তাতে যাই পাওঁ ভালে ভালে। গাইছ লাইলো আধা ঘণ্টা চাই ভোগৰ ইমানতে গৈ সেইটো গাইছ যি ভাগৰ লাগিছে গাইছ বহিছোঁ অলপমান। গাইছ এই ওপৰ টাইট যদি আছে না তাকে যাব লাগিব গাইছ। গাইছ 2 মিনিট টাইম বহি লৈছোঁ আৰু যাম যাত্ৰা আৰম্ভ কৰিম আমি। যে গৈ আছোঁ গাইছ, সহজ নহয় গাইছ। গাইছ লাইলে গৈ আছোঁ আৰু मेरा फल है संजन, मेरा दोस्त, मेरा भाई, मेरे लिए सब कुछ है। और मैं चेक गली 2000 सीढ़ी पार हुआ आइलू गैस। Then guys 2100 চিৰি পাৰ হৈ আহিলোঁ আৰু মোৰ পিছফালে চহৰখন চাওক। नाजिरा ऊपर चुम्बर में पाँच मान आছো 5 যাবা আছে গাইস। মন্দিৰ গাইস ভিউ চাও গাইস। ও ভিউ দেখো গাইস। ৰাতিপুৱা হৱাৰ হৈছে বৰ্তমান ফুৰি যাব লগা অৱস্থা বৰ্তমান গাইস। ইয়াত আহোঁতে চাহ একদম একো নাখাব গাইস। এনে ভাবিছিলোঁ যে চাহ খালে শক্তি পাম, কিন্তু চাহ খোৱাৰ পিছত তোমাৰ এনেকুৱা গৈছে যে মোৰ বমি হৈ গৈছে গাইছ। গাইছ কি কাম আপোনালোকক খাওক, আপোনালোকৰ ভাল লাগিব। কেদাৰনাথৰ নিচিনাই এইটো মোৰ আন্দাজ কালিমা মন্দিৰ কিজানি, মাৰ মন্দিৰ কিজানি তেনেকুৱা হওক। মন্দিৰৰ ভিতৰতে আছে গাইছ। তো আপোনালোকে এটা কথা কওঁ, আপোনালোকে ইয়াত আহিলে চাহ একদম নাখাব। চাহ খোৱাৰ পিছত মই কেনেকুৱা পেট অৱস্থা বেয়া গৈছে গাইছ। আনকি বমিও হৈ গৈছে মোৰ। 5000 আহিলোঁ, 5000 বেছি আহিলোঁ আৰু যাব আছে গাইছ। যাওঁ শ্ৰীবোৰ ইমান ভয়ানক গাইছ।
একদম শিলৰ মাজে মাজে ৰাস্তা আছে আৰু মন্দিৰ পৰা আহি আছে আৰু আমি জীৱনত প্ৰথমবাৰ মানে ইমান 5,000 কিলোমিটাৰ আৰু চিৰিবোৰ একদম খাতাৰনাক চিৰি আৰু শিলৰ মাজে মাজে ৰাস্তা যা নাপাম বুলি কিন্তু গাইছ মাৰ বিপাত আমি গৈ আছোঁ ধীৰে ধীৰে যাবলৈ চেষ্টা কৰিম কিয় গাইছ সূৰ্য ওলাই নাই ভিউ চাব আপোনালোকে এইটো এটা মন্দিৰ সবুজেই মন্দিৰ গাইছ এইটো মন্দিৰ যাই এই মন্দিৰটোত গেলি যাব এই মন্দিৰটো পালি এই ইমান ৰাস্তা খোজকাঢ়ি মূল্য পোৱা যাব তে গাইছ যাই থাকো বলক আহিছিলোঁ পুৱা আমাৰ ৰাতি 4:45 আৰু এতিয়া বাজিল 7:45 3 ঘণ্টা হ'ল ন 3 ঘণ্টা একেৰাহে খোজকাঢ়ি আছোঁ এতিয়াও যাই পোৱা নাই আৰু অলপ পিছত আমি যাই পাম আৰু 1 ঘণ্টা লাগিব 1 ঘণ্টা বেছি লাগিব কিজানি আৰু কেছ এইটো মন্দিৰ गाइस हालत खराब हो गया गाइस एकदम हालत खराब हो गया गाइस इतन पूजा उलाई गल और এনেকুৱা চিৰিৰে খোজকাঢ়ি গৈ আছোঁ দুভাগে শিল এভাগে শিল শিলৰ মাজে মাজে আমি যাই আছোঁ আৰু চিৰিবোৰ একদম পিছল টাইপৰ চিৰি অলপ স্লেগ হ'লে তল পৰি যাম বেছি ভিডিঅ' কৰিব পৰা নাই যিখিনি কি অলপ কৰিব পাৰিছোঁ গাইছ বলক এই মন্দিৰটোলৈ যাই থাকোঁ ফাইনেলি গাইছ মন্দিৰৰ গেট পাই গ'লোঁ আৰু অলপ পিছত আমি মন্দিৰ কিমান চিৰি পাৰ হৈ আহিলোঁ গাইছ দুটাৰ মিলাকে 10,000 চিৰি আছে গাইছ বেছি নাই আৰু অলপ গ'লে আমি মন্দিৰ পাই যাম Finally guys. Ayo. Finally guys, successful. The Mondir. Anjan. Finally successful. Finally guys. Finally guys. 2000 সিঁড়ি খোজকাঢ়ি আহি সাকসেসফুল হলো আৰু মোক ভালো লাগিছে
যিহেতু আহি পাই গ'লোঁ মন্দিৰ মই দেখা পালোঁ আৰু মন্দিৰটোৰ ভিতৰত মানে মোবাইল নিদিলে পুলিচে মন্দিৰটো কি কি চাই অলপ কৈ আছোঁ বিষ্ণু আৰু ৰাধা কৃষ্ণ আছে আৰু শিৱলিংগ আছে মন্দিৰৰ ভিতৰত ভিডিঅ' কৰিব নোৱাৰিলোঁ আৰু মন্দিৰটো য'ত আছে মানে কি এটা ফটো মাৰিব গ'লে জেগাও নাই কেনে গাইছ এসে মন্দিৰ চাই গ'লে ভিডিঅ' বনাই মাৰে আপোনালোকৰ লগত কথা পাতি আছোঁ এইখিনি আছিল ভিডিঅ' 3 ঘণ্টাৰ পিছত 4 ঘণ্টাৰ পিছত আমি 3-4 ঘণ্টাৰ পিছত আহি পেলাই আমি মন্দিৰ আহি পালোঁ ছাকচেছফুল গৈ হ'ব আপোনালোকে আহিব বহুত ভাগৰ লাগিল কম 9,999টা ছাকচেছফুল হৈ গ'লোঁ কম আপোনালোকে আহিব মন্দিৰটোলৈ আহি ভাল লাগে কিন্তু হয় চিৰি খোজকাঢ়ি আগতে ভাগৰ ধৰে কিন্তু মন্দিৰটো পোৱাৰ পিছত সেই ভাগৰখানি শেষ হৈ যায় আৰু মোৰ পিছত আছে চব ফিউজ বাই গাইছ ৰ'ব ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই লাষ্ট ফিনিচিং বাকী এতিয়াও বাকী আছে মানে কি গাইছ যিহেতু মই মন্দিৰ অত কষ্ট কৰি গ'লোঁ আৰু ভিডিঅ'টো নিদিলোঁ মানে ইমান চিৰি বগাই গৈ আৰু অলপ ভাগৰ লাগিল তাৰ কাৰণে মই ভিডিঅ'টো দিব নোৱাৰিলোঁ তাৰ কাৰণে চৰি মানে আপোনালোকক ক'বলৈ খুজিছোঁ যে মন্দিৰটো হিমাচলৰ মন্দিৰটোৰ নাম কি আৰু মন্দিৰটোৰ নাম হ'ল আপোনালোকৰ গুজৰাটতে আছে মানে মন্দিৰটোৰ নাম হ'ল গিৰিনাৰ মন্দিৰ আৰু পৰ্বতখনৰ নাম হ'ল গিৰিনাৰ পৰ্বত তো আহিব গাইছ মন্দিৰটো চাই যাব